হেল্ল' বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি মৰাণ জনগোষ্ঠীয় পৰম্পৰা গৰখীয়া ভোজ কেনেদৰে আচলতে আয়োজন কৰে তাৰ মই বিষয়ে অকণমান দেখাবৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। এতিয়া মানে আমি গৰখীয়া ভোজ খাবলৈ আৰু বেছি সময় নাই খোলা পাবলৈ। এতিয়া কি হৈছে, আমি একদম বাঁহৰ সাঁকোৰ বগাই যাব লগা হৈছে। এইফালে গৌতম পৰিবা চাবি দেই পৰিবা। এতিয়া মানে গৰখীয়া ভাতত খোলা বিচাৰি ফুৰিছোঁ নেপাইছোঁ এনেকুৱা বাঁহৰ সাঁকো বগাই মানে পথাৰ ফালে যাব লাগে। আমি এতিয়া গুৱাহাটী গৈ আছোঁ। উংলোচ ইমান বোকা হয় চা, কেনেকুৱা খাতৰা জেগাত আমাৰ গৰখীয়া ভোজ খাই হয়। তই আগতে খাই পাইছ নাই উংলোচ? অঁ পাইছ ন? মানে বন্ধুসকল, মানে মই গৰখীয়া ভোজ খাব আহোঁতে মোৰ একদম বন্ধু এজন লগ পালোঁ। মানে বন্ধু কি খবৰ? ভালে আছে ন? এই বন্ধুজনৰ পৰা মই অলপ সময় কথা পাতি গম পালোঁ যে এখেতে বৰ্তমান এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচত কাম কৰে। মানে যিসকল লোকৰ মানে কৰোণা ভেকচিন ল'লে, প্ৰথমটো ল'লে, দ্বিতীয়টো ল'লে, কিন্তু তাৰ চাৰ্টিফিকেটখন অৰ্থাৎ বনাবৰ কাৰণে অসুবিধা হৈছে বা বনাব পৰা নাই, নতুবা যিসকল লোকৰ মোবাইলৰ নাম্বাৰটো OTP যোৱা নাই, সেইসকল এডিশ্যনেল চিফ মেডিকেল হেল্থ অফিচত গৈ এখেতলোকক যোগাযোগ কৰি এই চাৰ্টিফিকেটখন বনাই ল'বৰ পৰা এটা সুবিধা আছে। বন্ধু অকল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাৰণে সুবিধা নে অন্য তিনিচুকীয়া ডিষ্ট্ৰিক্ট হ'লে ভাল হয়? কেৱল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাৰণে হয়। সঁচাকৈ মানে আপোনালোকৰ যদি কাৰোবাৰ অসুবিধা হৈছে, এখেতলোকৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতক। আপোনালোকৰ চাৰ্টিফিকেটখন নিশ্চয় উলিয়াবৰ কাৰণে এটা সুবিধা কৰি দিব, নহয় জানো? ঠিক আছে। ফাইনেলি আহি পাই গ'লোঁ। এতিয়া আহি ইয়াত দেখিলোঁ যে প্ৰত্যেকৰ ঘৰৰ পৰা একোটা হাঁহ আৰু হাঁহ নথকাবিলাকৰ মানে এযোৰ পাৰ, আৰু লগতে যিবিলাকৰ গৰু নাই, ছাগলী নাই, সিহঁতৰ একোটা হাঁহ কণী দিয়ে। এই গাঁৱৰ যুৱতীসকল, যুৱকসকল সকলোৱে আহিছে। কোনোবাই কবি কাটিছে, কোনোবাই আলু গুচাইছে, কোনোবাই হাঁহ মাৰিছে, কোনোবাই হাঁহ পঠিয়াইছে। টোটেলি মুঠতে মানে প্ৰত্যেকে কিবা নহয় কিবা এটা কামত ব্যস্ত আছে। আচলতে গৰখীয়া ভোজখন অকলেই খোৱা, মই পুনৰবাৰ কৈছোঁ, অকলে নাখায়, ৰাজহুৱাভাৱে খায়। আৰু আজি এই গৰখীয়া ভোজত প্ৰায় 400-500 মানুহ হ'ব, সেইকাৰণে চব্জি যথেষ্ট প্ৰয়োজন হয়। সেইটো কাৰণে মানে গৰখীয়া ভোজ খাব আহিলা আছে আৰু ইয়েছ গৰখীয়া ভোজ খাব আহিলি? হয়, দুবাৰ হয়। ৰান্ধনি পাত পাইছোঁ। কি বনাইছা? এতিয়া বনিছে মাংস, হাঁহ মাংস, পাৰ চব আছে, চব মিক্স আছে আৰু কবি। এতিয়া মানে গৃহস্থসকলে আশীৰ্বাদ বিচাৰিছে ভকতসকলৰ পৰা, গৰখীয়া ল'ৰাসকলৰ পৰা, যে গোটেই বছৰটো হাঁহ, কুকুৰা, পাৰ, নৰদেহা যি আছে সকলোবিলাক মানে ভালে কুশলে ৰাখিবৰ কাৰণে আচলতে এই আশীৰ্বাদটো খোজে। আশীৰ্বাদটো খোজাৰ আগতে ভাতখিনি বাঢ়ি লয়। বহাৰ পাছত এইপিনে ভকতসকলক আশীৰ্বাদ খোজে, এফালে আশীৰ্বাদ খুজি থাকে, আনফালে ভাতটো বাঢ়ি কিনে ৰৈ থাকে। এনে এটা নিয়মো আছে মানে আমাৰ মৰাণ জনগোষ্ঠীয় লোকসকলৰ। এতিয়া মানে বৰ্তমান মানুহ ওচৰ চুবুৰীয়া গাঁৱলীয়াত প্ৰায় 500মান হৈছেহি। এতিয়া মানে এইবিলাক ল'ৰাবিলাকে মানে বিভিন্ন ধৰণৰ খেল ধেমালিবিলাক কৰি থাকে ভাতটো হোৱালৈকে। এতিয়া মানে বন্ধুসকল, মেইন ভকতজনে চাউল মুঠি লোৱাৰ লগে লগে প্ৰত্যেকেই ল'ব পাৰিব। গৌতম, কিমান দেৰি ৰখিব লাগিব খানাটোৰ কাৰণে? এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই। বিটকাই হ'ব হৈ যাব। হয় দবা পুৰা দবা দেখা দেই। লৈছো গৰু দিবলৈ, গৰু আজি খুৱাবলৈ খাই বৈ ওলাই গৈছোঁ। এইখন মানুহজনে খাই আছে, আমি একদম আগতীয়াকৈ খাই এটালোঁ। আমি আজি চবতকৈ আগতে খাই এটালোঁ। খুব ধুনীয়াকৈ বনালে আৰু ইমান শ মানুহ একেলগতে ভাত খাবলৈ সঁচাকৈ ভাল লাগে, মানে খুবেই ভাল লাগে। গৌতম, কেনেকুৱা লাগিলে খানাটো? বিৰাট বঢ়িয়া। প্ৰায় 400মান মানুহ আমি একেলগে খাইছোঁ ভোজটো, একদম মজা মুঠতে।
মাংস এডোখৰ নাই পোৱা তথাপি মজা আছে মানে মানুহে খাইছো তুমি মাংস নাই পোৱা বুলি ক'লে মই কেতিয়াও বিশ্বাস নকৰোঁ তাৰমানে একদম মানে চেও দিছে এই গোটা বাতিয়ে 600-700 প্ৰতিবাৰতে আহিছে ভাল লাগিছে খুবেই ভাল লাগিলে আজি গৰখীয়া বস্তু খাই আপোনালোকে আহিব বনচাই গাঁৱত ইমান তোমাৰ চাহখন পাহৰিছা তুমি চাহখন লোৱা চাহ মই অলপ পাছত দিম এতিয়া আমোলখন খাই লওঁগে দিনতে কৃষ্ণই মানে আচলতে আগতে গৰু চোৰাংতে তাৰমানে কৃষ্ণই গৰখীয়া ভোজ খাইছিলে লগৰবিলাকৰ লগত তেতিয়াৰ পৰা মানে গৰখীয়া ভোজ খায় এতিয়া আকৌ গাঙে চলিছে ফূৰ্তি কৰে গৰখীয়া লয় সেই এনেকৈ চলি গ'ল তাৰপিছত মানে এই গৰখীয়া ল'ৰাসকলে যে ভাতটো বনাই মানে বস্তুটো কি হ'ল সিহঁতে ভালকৈ বনাব নাজানেতো সেইটো কাৰণে মানে কি হ'ল এতিয়া আজিকালি বৃদ্ধবিলাকেও যায় ডাঙৰ ল'ৰাবিলাকেও যায় বাইচান্স মানে সৰু ল'ৰাখিনি দনো হ'ব পাৰে সেইকাৰণে আজিকালি বুঢ়াবিলাকেও যায় আগতে মাইকী ল'ৰা নগৈছিলে তাত আজিকালি আকৌ মাইকী মানুহ বুঢ়াটিবিলাকো গৈছে ভোজ খাবলৈ হয় বস্তু সেইটো হয় গৰখীয়া ল'ৰাবিলাকৰ গৰখীয়া ল'ৰা কিন্তু এতিয়া ধৰি লওক ল'ৰা ছোৱালীবিলাক বা বোৱাৰীবিলাক যায় মানে সিহঁতে মানে শাক কাটি দিব যাব লগা হয়তো শাক কটাৰ কাৰণে সিহঁতক আকৌ নিমন্ত্ৰণ কৰে তাৰমানে নিমন্ত্ৰণ কৰে সেইটো কাৰণে সিহঁতেও মানে কেতিয়াবা খাবৰ কাৰণে যায় দুই এজনী এতিয়া গোটেই গাঁওখনে যায় অভ্যাসে হ'লগৈ বৌপাই অৱশেষত যে এটা টোপোলা মৌ আৰু গৰুৰ কাৰণে যে এটা টোপোলা লৈ আহে যে ভাগ এটা এইটো মানে আচলতে নিয়মটো কি মানে নিয়মটো হৈছে গৰু লক্ষী বস্তু সেই লক্ষী বস্তুকে পূজা কৰিছোঁ আমি গৰুকহে কওঁ সেই পূজাৰ কাৰণে টোপোলাটো তেওঁবিলাকক আগভাগ দিয়ে মানে গধূলি গৰুটো যেতিয়া গোহালিলৈ আহে সেইটো সময়ত গৃহস্থই আকৌ গধূলি সেই নিয়মটো কৰেগৈ মানে খুৱাইগৈ আকৌ গৰু গাখীৰ পাও ভাত বনাবই যে যেনেও এটোপা হ'লেও ভাতত বাকি দিব গাখীৰ গতিকে গৰু গাখীৰে বনায় আগতে আকৌ ডবল দিছিলে আজিকালি আকৌ গাখীৰ পাবলৈ নাই গতিকে এনেই নিয়মটি গৰু গাখীৰ দিবই আৰু কোনোবা এটা চৌ